নমস্কাৰ আপোনালোকে চাই আছে বিজন টাইম অসম আৰু মই নেহা কলিতা আৰু এই মুহূৰ্ত লৈ আহিছো এটা ভাল খবৰ অসমত পুন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ গুৰুজনাৰ কলা কৃষ্টিক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ এক প্ৰয়াস নগাঁৱত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ মাধৱ সংস্কৃতি ন্যাসৰ উদ্যোগত আৰু বটদ্ৰ থান পৰিচালনা সমিতিৰ সহযোগত আগন্তুক 29 জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে নগাঁৱত অনুষ্ঠিত হ'ব এই মহোৎসৱ তিনিদিনীয়া কাৰ্যসূচীৰ অংশৰূপে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অংকীয়া নাট সত্ৰীয়া শৈলীৰ অনুষ্ঠান আদি অনুষ্ঠিত হ'ব নগাঁও চহৰ আৰু গুৰুজনাৰ জন্মস্থান বটদ্ৰৰ লগতে সমীপৱৰ্তী কেইবা স্থানতো অনুষ্ঠিত হ'বলগীয়া এই তিনিদিনীয়া মহোৎসৱত ৰাজ্যৰ লগতে দেশ বিদেশৰ পণ্ডিত শিল্পী গৱেষকসকলে অংশ ল'ব বুলি জানিব পৰা গৈছে 31 জানুৱাৰীত সামৰণি পৰিবলগীয়া শংকৰদেৱ মহোৎসৱৰ বিষয়ে বিস্তৃতভাৱে আলোচনাৰ বাবে মঙলবাৰে বিয়লি নগাঁৱৰ শংকৰ মিছনৰ সভাগৃহত এখনি আলোচনা সভা অনুষ্ঠিত হয় সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা এই সভাত নগাঁৱৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু দল সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাৰ সাহিত্য সংস্কৃতি গীত নৃত্য বাদ্য সকলোবোৰ ক্ষেত্ৰলৈ যি অভূতপূৰ্ব বৰঙণি আগবঢ়াই দি থৈ গৈছে আমি প্ৰতিগৰাকী অসমবাসীয়ে আমি সেইখিনি অনুধাৱন কৰাটো উচিত আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক তেখেতৰ কৰ্মৰাজি তেখেতৰ সৃষ্টিৰাজি তেখেতৰ কৃষ্টিৰাজি আমি যেনেদৰে আগুৱাই নিব লাগিছে খুব সম্ভৱ আমি ক'ৰবাত আমি কেতিয়াবা থমকি ৰৈছোঁ নেকি এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন উত্থাপন আপোনালোকে জানে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গুৰু আৰু অসমীয়া জাতিৰ হৃদয়ৰ স্পন্দন আৰু গুৰুজনাৰ পবিত্ৰ জন্মভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত মাধৱদেৱ ন্যাস তেখেতসকলৰ উদ্যোগত আৰু শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহযোগত 29, 30, 31 প্ৰথমবাৰৰ বাবে এইটো এটা বিৰল দৃষ্টান্ত প্ৰথমবাৰৰ বাবে শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ আয়োজন কৰা হৈছে আমি ভাবিছোঁ এই মহোৎসৱে গুৰুজনাৰ সৃষ্টি কৃষ্টি গুৰুজনাৰ দৰ্শন এই সকলোবোৰ আমাৰ নৱপ্ৰজন্মৰ মাজত প্ৰচাৰ প্ৰসাৰ হ'ব লগতে ভাৰতবৰ্ষত গুৰুজনাৰ এই সৃষ্টি কৃষ্টি গুৰুজনাৰ নৃত্য নাটক ভাস্কৰ্য শিল্প কলা সাহিত্য এই সকলোবিলাক ভাৰতবৰ্ষৰ ৰাইজে সুন্দৰভাৱে যাতে গম পায় এই আশা আৰু উদ্দেশ্য আগত ৰাখি এই শংকৰদেৱ মহোৎসৱৰ আয়োজন কৰা হৈছে অসমৰ জাতিৰ জনক অসমীয়া ভাষা কলা সংস্কৃতিৰ মূল ব্যক্তি মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাক আজি বিভিন্নজনে বিশ্বত প্ৰতিষ্ঠা কৰাৰ যি ধৰণৰ প্ৰয়াস কৰি আছে এই ক্ষেত্ৰত এক ব্যতিক্ৰমী প্ৰয়াস মাধৱদেৱ ন্যাস আৰু থান পৰিচালনা সমিতিৰ সহযোগত অহা 29, 30, 31 জানুৱাৰীত বটদ্ৰৱাত আৰু ইয়াৰ কাষৰীয়া সত্ৰসমূহ 7খনকৈ সত্ৰত গুৰুজনাৰ সমস্ত সাহিত্য কলা সংস্কৃতি নৃত্য গীত খোল নাট এই গোটেই সৃষ্টিসমূহৰ প্ৰয়োভৰেৰে 7খন মঞ্চত ইয়াক উপস্থাপন কৰি অসমেই নহয় অসমৰ বাহিৰৰ 23খন প্ৰদেশৰ পৰা আহিবলগীয়া প্ৰতিনিধিসকলক গুৰুজনাৰ সম্পদখিনি খুব সুন্দৰকৈ পৰিস্ফুট কৰি তেওঁলোকক দেখুৱাবলৈ প্ৰয়াস কৰা হৈছে ই এক ব্যতিক্ৰমী প্ৰয়াস সেইকাৰণেই কৈছোঁ যে গুৰুজনক কেৱল ধৰ্মৰ আহিলা লৈ গুৰুজনক বিশ্বত প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰি থকাসকলে এই ধৰণৰ প্ৰয়াস বাদ দি আচলতে গুৰুজনৰ সৃষ্টিসমূহক লৈহে বিশ্বৰ বুকুলৈ আগুৱাই গ'লে আৰু তেতিয়া বিশ্বই গুৰুজনৰ এই সম্পদসমূহ দেখিলে তেতিয়াহে তেখেতসকল আকৰ্ষিত হ'ব আৰু আটাইতকৈ ডাঙৰ কথা যে পৃথিৱীৰ যিমানবিলাক গুৰু ইতিমধ্যে সেইসকলে এটা বিশেষ দিশতহে তেখেতসকলৰ প্ৰাচুৰ্যতাটো প্ৰকাশ হৈছে কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ সাহিত্য কলা সংস্কৃতি নৃত্য গীত অভিনয়
আপোনাৰ খাচীৰ পাতত যি সংৰক্ষণ বা মুখা এনেকুৱা ধৰণৰ বিভিন্ন দিশত গুৰুজনৰ একত্ৰ হৈ আছে। গতিকে এই যিটো ন্যাস আৰু থান পৰিচালনা সমিতিৰ যিটো প্ৰচেষ্টা, এই আশা কৰোঁ গুৰুজনক বিশ্বলৈ লৈ যোৱাৰ এটা ডাঙৰ ব্যৱস্থা হ'ব আৰু এই ফলপ্ৰসূ হ'ব বুলি অনুভৱ কৰোঁ। আৰু তাৰ বাবে আজি আমি ইয়াত নগাঁও জিলাৰ সেই ব্যক্তিক লৈ সমবেত হৈছোঁ আৰু ইয়াৰ মাজত আমাৰ আলোচনা চলি আছে। আশা কৰোঁ আমি ভবা মতে সকলোৱে ভবাৰ দৰে গুৰুজনক আমি আগুৱাই লৈ যাব পাৰিম, তাকে কামনা কৰিম। নগাঁৱৰ পৰা আদিল চাহৰ ৰিপৰ্ট, ভিজন টাইম অসম।